লেখা নম্বৰটো দুবিধ যোগাযোগৰ মাধ্যমৰ নাম লিখা হয় না যোগাযোগ মাধ্যম দুবিধ লিখিব গ নম্বৰ আছে ৰতন কোন গাঁৱৰ বাসিন্দা আছিল হয় না প্ৰশ্নটো লেখা লগে গ নম্বৰ দিবা আৰু উত্তৰটো লেখা খ আছে ৰতনহঁত পদুমণি গাঁৱলৈ কিমান দিনৰ বাবে গৈছিল ও আছে গাখীৰ জুকিবলৈ কি স্কেল ব্যৱহাৰ কৰা হয় দে বেলেগ ফালে নাচাবা লিখি থাকা Arfazi